লোকসভাত থকা নিচিনা লাগিছে ন বাকী আমাৰ মামাৰ ঘৰৰ ফালে মানে এনেকে ছোৱালী চাবলৈ অহা নিয়মত মানে বিস্কুট খোৱা পৰম্পৰা এটা আছে তুমি মানে অকমান ফকতীয়া ন এদিন মোৰ বিশ্বাস আছে মায়ে মোৰ গানৰ ভিডিঅ' দেখি এদিন সকলো মনত পৰিব আৰু তাই মোক দেখি ক'লে Who are you? Get lost! Get lost! মানুহ এজনৰ লগত খুন্দা খাই যাওঁতে মোবাইলৰ ডিছপ্লেখন ভাগিল এই মাত্ৰ ভাল কৰি নি তোমাক ফোন কৰিছোঁ তুমিও আৰু দেই এতিয়া চব ঠিকে আছেতো ঠিকেই আছে কি ঠিকেই আছে মাজনী দৰজাখন খুলচোন মাজনী দৰজাখন খুলচোন মাজনী দৰজাখন খুলচোন ছোৱালীক নুচুবি মই আপোনাক কৈছিলো নহয় এই ল'ৰাটো ভাল নহয় মোৰ বুকুৰ পৰা মোৰ ছোৱালীজনী কাঢ়ি নিলে ঐ তই মোৰ ঘৰত কি কৰিছ তই মোৰ ঘৰ পৰা ছোৱালীজনী এইটো কাম কিয় কৰিলে বাৰু আজিকালি ল'ৰা ছোৱালীবিলাকৰ চাগে বহুত শ্বৰ্ট টেম্পাৰ দেই সঁচাকে দেই মাক বাপেকৰ মনত এতিয়া কিমান দুখ পাইছে বাৰু মোক সিদিনা মোৰ হিষ্ট্ৰীৰ কথা সুধিছিলে ন শুন সৰুৰ পৰাই মোৰ এক্টৰ হ'বলৈ খুব মন আছিলে কিন্তু মোৰ এক্টিং লাইনৰ মোৰ দেউতাৰ মোৰ ঘোৰ শত্ৰু আছিল এদিন দেউতাৰ লগত তৰ্কাতৰ্কি লাগি লগৰ এটা ৰুমলৈ গুচি আহিলোঁ পিছে পিছে মাও আহি ওলালি মা সঁচা কথা ক'বলৈ গ'লে তোৰ প্ৰতি মোৰ অকণো খং নাই কিন্তু খং উঠি আছে অকল দেউতাৰ বাবে
তই তোৰ দেউতাৰ বিষয়ে কি জাননো? হাজাৰটা মন্দিৰ নামঘৰ মূৰ দূৰোৱাৰ পাছত তই জন্ম হলি। জন্মৰ 3 বছৰলৈকে তোৰ মুখত মাতেই নাই। ছাগলী জিভা খুওৱা আৰু কি ন কাম নকৰিলে মানুহটোৱে। অৱশেষত তোৰ মাত ওলাল। সৰুৰ পৰাই তই ভাল হবি বুলি তেওঁ বৰ আশা আছিলে। সেইকাৰণে তোৰ গা বেয়া হলত তেওঁ তোক স্কুললৈ পঠাইছিলে, যাতে তই জীৱন যুদ্ধত দুৰ্বল হৈ নপৰ। একমাত্ৰ আমাৰ ঘৰৰ চাইকেলখনে আমাৰ ঘৰখন চলিছিলে। সেইকাৰণে তেওঁ চাইকেলখন বৰ যতন কৰিছিলে। দিনত তোক গালি পাই ৰাতি তোক ভয় পিটিকি পিটিকি মোক কৈছিল। মই মোৰ ল'ৰাটোক ধাৰমুক্ত হিচাপে চাব বিচাৰো। যেতিয়া তোৰ দেউতাৰ দৰে ভাহকী মানুহজন কান্দে তেতিয়া মোৰ বুকুখন বিষাই যায়। তই চিনেমা টিনেমা কৰি অভাৱত পৰিবি বুলিয়ে দেউতাই তোক খুব গালি পাইছিলে। কি কৰিম, গোটেই পৃথিৱীৰ সুখখিনি মোৰ ল'ৰাটোক মোৰ দিবলৈ মন যায়, কিন্তু আজি তাৰ দেউতাক যে মই সম্পূৰ্ণ দুখীয়া। ৰূপা! দেতা উঠা, দেতা তই যি কব থাকে শুনিম। দেতা এবাৰ উঠা, গোটেই জীৱনটো আঁতৰি আঁতৰি গোটেই গ'ল। দেতা আজি সাবতি ধৰিছো আৰু তই এবাৰ মতা নাই। দেতা তই তই খং কৰিছিলি নহয় সেই মানুহজনক। তেওঁ জীয়াই থাকিবলৈ নিশিকিলে কেৱল তোৰ বাবে, কেৱল তোৰ বাবে জীয়াই থাকিলে। সেই ঘটনাটো সহিব নোৱাৰি এদিন মাও মোক এৰি গুচি গ'ল। এটা অসহায় নিচিনাকে মই য'ত ত'ত ঘূৰি ফুৰিছিলো। তাৰ পাছত মই লগ পালো এই মানুহজনক। এইজনে মোৰ মাই বাপ, এইজনে মোৰ ভগৱান, এইজনে মোৰ গডফাদাৰ। গডফাদাৰে মোক তাৰপাছত নিজৰ টিমত জইন কৰাই ল'লে। গডফাদাৰ যোৱাৰ পাছত মই জনাই নজনাই টিমটো চলাই আছো। চাবি এদিন মই বৰ ভাল ফাইটাৰ হ'ম। যেতিয়ালৈকে
মা দেউতা আৰু গডফাদাৰ মোৰ লগত আছে তেতিয়ালৈকে পৃথিৱীৰ কোনো শক্তিয়ে মোক এনেকুৱা কোৱাত বাধা দিব নোৱাৰে ভাই ধৈৰ্য ধৰ জানিবলৈ চেষ্টা কৰ যে এই ঘটনাটোৰ মূল কাৰণটো কি হেল্ল' মই পাৰ্থ ঠিক আছে পুলিচে ফোন কৰিছে প্ৰিয়াৰ মাকে মোৰ ওপৰত কেছ দিছে এনেইতো জেললৈ যাম এটাক মাৰিহে যাম ঐ লেতেৰা মোৰ কথাটো শুন ভাই লতাৰা তই কিয় এনেকুৱা কৰিলি তই মোৰ কথাটো এবাৰ শুন বুজাৰ সময় পাৰ হৈ গ'ল এতিয়া সময় বুজোৱাৰ